পৰ্যটকৰ বাবে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান মুকলি। ডিগবৈ দুলীয়াজান পথত নিৰ্মাণ কৰা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশ দুৱাৰ তোৰণৰ শনিবাৰে শুভ উদ্বোধন কৰা হয়। তোৰণখনি শুভ উদ্বোধন কৰে অসম চৰকাৰ বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। পূবৰ আমাজন ৰূপে খ্যাত ডিগবৈ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখনৰ মূল তোৰণখনি শনিবাৰে বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উদ্বোধন কৰি পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল বুলি ঘোষণা কৰে। মন্ত্ৰী পাটোৱাৰীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত থকা নৱনিৰ্মিত চৰাই পুং বনাঞ্চলিক কাৰ্যালয়টো শুভ উদ্বোধন কৰে। ডিগবৈ DFOTC ৰঞ্জিত ৰামে আধৰা উদ্বোধনী অনুষ্ঠানত ডিগবৈ বিধায়ক সুৰেন ফুকন আৰু থাউৰাৰ বিধায়ক সুশান্ত বৰগোহাঁই সহ বন বিভাগৰ একাংশ উচ্চপদস্থ বিষয়া উপস্থিত থাকে। ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰি মন্ত্ৰী পাটোৱাৰীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বহুকেইটা প্ৰকল্প তথা আঁচনি গ্ৰহণ হৈছে বুলি সদৰি কৰে। ৰাষ্ট্ৰীয় উদ্যানখনত পূৰ্বৰে পৰা অইলৰ বহুকেইটা তেল খাট থকাৰ সন্দৰ্ভত মন্ত্ৰী পাটোৱাৰীয়ে বনাঞ্চল আৰু উন্নয়ন দুয়োটাই আমাক লাগিব বুলি তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়ায়। যে দিহিং পাটকাইত আমাৰ এইখন গেট এখন বনোৱা হৈছে আমাৰ SOPD পৰা অসম চৰকাৰৰ নিজৰ ফাণ্ডেৰে, আৰু এই গেটখনৰ প্ৰায় 10 লাখ টকা খৰচ হৈছে। আৰু তাৰোপৰি আজিৰ পৰা দিহিং পাটকাই মানে আমাৰ টুৰিষ্টৰ কাৰণে মুকলি কৰা হ'ল, আৰু সেই উদ্দেশ্যে আজি এই প্ৰগ্ৰেমটো আছিলে। আৰু আমাৰ লগত আমাৰ থাউৰা সমষ্টিৰ মাননীয় বিধায়ক আছে, আৰু লগতে আমাৰ ডিগবৈ সমষ্টিৰ বিধায়ক আছে সুৰেন ফুকন ডাঙৰীয়া, আৰু আমাৰ উচ্চপদস্থ বিষয়া DFOসকল আছে ইয়াতে। গতিকে আজি প্ৰগ্ৰেমটো এইটোৱেই প্ৰগ্ৰেম আছে। কিবা পৰিকল্পনা আৰু কিবা নতুন পৰিকল্পনা আছে আৰু নতুন এইখন আৰু এইখন ডেভেলপ কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ, আৰু এইখন ডেভেলপ কৰিব লাগিব আৰু এই দিহিং পাটকাই। গতিকে আৰু পৰিকল্পনা আছে এই ক্ষেত্ৰত। ইয়াত অইলৰ কিছুমান খাট থাকে, অইলৰ খাটখিনি থাকিলে অইলতো লাগিব, গছো লাগিব, অৰণ্যও লাগিব, চব লাগিব নহয়। এতিয়া ডিগবৈ ৰিফাইনাৰীটো 1901 চনত পৃথিৱীৰ ছেকেণ্ড ৰিফাইনাৰী আৰু এছিয়াৰ ফাৰ্ষ্ট ৰিফাইনাৰী। গতিকে তাৰ আজি শোধন ক্ষমতা হ'ল 0.65 মিলিয়ন টন, সৰু ৰিফাইনাৰী। তো যিটো সময়ত আজি ধৰক গুজৰাটৰ যিটো ৰিফাইনাৰী আছে জামনগৰ 60 মিলিয়ন টন, তো আমাৰ ইয়াতে 4টা ৰিফাইনাৰী 7 মিলিয়ন টন, আৰু ডিগবৈ ৰিফাইনাৰীটো 0.65 মিলিয়ন টন। গতিকে ডিগবৈ ৰিফাইনাৰীটো এতিয়া এক্সপানশ্যন হ'ব, এক্সপানশ্যন হৈ এইটো 1 মিলিয়ন টনলৈকে উন্নীত হ'ব। আৰু হ'লে আজিৰ দিনটোত তেল লাগিব আমাক। গতিকে আমি যিখিনি তেল আছে অসমৰ, আমি তেলখিনি উলিয়াব লাগিব। এতিয়া আপোনালোকে আচৰিত মানিব শুনি, আগতে অসমৰ পৰা তেল আছাম বাৰণী পাইপলাইনেৰে বাৰণীলৈকে গৈছিল বা অন্যান্য ঠাইলৈকে গৈ তাত তেল শোধন হৈছিল। আজি সম্পূৰ্ণ ওলোটা হৈছে। আজি আছাম বাৰণী পাইপলাইনেৰে যি তেল আহিছে সেইটো বাহিৰৰ পৰা তেল অসমলৈ আহে। আজিকালি ওলোটা দিশত আহে, আৰু আহি আমি বঙাইগাঁও ৰিফাইনাৰী আমি বাহিৰৰ তেলেৰে চলাই আছোঁ। আৰু যিটো গুৱাহাটী ৰিফাইনাৰীৰ সৰু ৰিফাইনাৰী 1 মিলিয়ন টন, গতিকে আমাৰ ৰাজ্যৰ পৰা আমি দিছোঁ। ঠিক তেনেদৰে নুমলীগড় ৰিফাইনাৰী আমাৰ 3.95 মিলিয়ন টন, গতিকে তাতো আমি আধা অসমৰ তেল আধা বাহিৰৰ তেল দিছোঁ। ডিগবৈ ৰিফাইনাৰীটো আমি আমাৰ নিজৰ তেলেৰে চলাই আছোঁ। গতিকে তেনেকুৱা এটা ক্ষেত্ৰত আজি 9 মিলিয়ন টনলৈকে যে আমাৰ নুমলীগড় ৰিফাইনাৰী যে এক্সপানশ্যন হ'ব, গতিকে তাৰ কাৰণে পাৰাদ্বীপৰ পৰা এটা ডাইৰেক্ট পাইপলাইন মানে নুমলীগড়লৈকে আহিব। সেইডাল পাৰাদ্বীপৰ পৰা পাইপলাইন যিডাল আহিব সেইখিনি সম্পূৰ্ণ ইম্পৰ্টেড তেল আহিব। তাৰমানে আমাৰ ৰিফাইনাৰীটো 9 মিলিয়ন টনলৈকে আমি এক্সপানশ্যন কৰাৰ পিছত এতিয়া আমি আকৌ তেলটো বাহিৰৰ পৰা আনিব লাগিব। পাইপলাইনডাল কাম চলি আছে। আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী, তেতিয়া বিত্তমন্ত্ৰী, আৰু মই উদ্যোগ মন্ত্ৰী হিচাপে এই পাইপলাইনডালৰ আধাৰশিলা স্থাপন কৰোঁতে ধৰ্মেন্দ্ৰ প্ৰধানজীয়ে যেতিয়া পেট্ৰলিয়াম মিনিষ্ট্ৰী আছিল, তো উৰিষ্যাত আমি দুজনৰ তাতে উপস্থিত আছিলোঁ। এতিয়া পাইপলাইনডালৰ কাম চলি আছে, আধাতকৈ বেছি হৈ গ'ল। গতিকে নুমলীগড় ৰিফাইনাৰী সম্পূৰ্ণৰূপে এষ্টাব্লিছ হোৱাৰ পিছত এই পাইপলাইনেৰে পাৰাদ্বীপৰ পৰা তেল অসমলৈ আহিব।